Hello, good morning guys. Mane মোৰ অসমবাসী ৰাইজ তাৰমানে ইয়াছক ৰ'ব আপুনি ভিডিঅ'টো ইমানখিনি স্কিপ কৰি নাযাব মানে আমি ওলাইছোঁ নাহৰকটীয়া টিপাম অসমৰ প্ৰথম ৰাজধানী তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো আপোনালোকক আজি মানে দেখাম আমাৰ অসমৰ প্ৰথম ৰাজধানী অস্থায়ী ৰাজধানী টিপাম তো ওলাই আছোঁ আমি একেখন বাইকতে তাৰমানে তিনিজন উঠি যাম এতিয়া তো ইফালে যা তো গৈ আছোঁ আপোনালোকক দেখা দেখিম কি দেখোঁ মানে কি পাওঁ তো আপোনালোকে ভিডিঅ'টো চাব দেই এয়া আপোনালোকে দেখিছে আমি তিনিজন একেলগে উঠি গৈ আছোঁ তো ৰাস্তাটো চাওক কিমান বোকা বোকা মাজেৰে গৈ আছোঁ দেই আমি আহি পাই গ'লোঁ মৰিবচি তিনিআলি তো তিনিআলি ৰখি আছোঁ তাৰমানে আৰু লগৰ দুজন আহিব তাৰমানে আৰু সেই সিহঁতি অহাৰ পাছত ওলাই যাম আৰু তো ক'লা মানুহ বগা চাৰ্ট ক'লা পেণ্ট কেনেকুৱা লাগিছে ক'ব দেই ক'ত যাওঁ তহঁতি তো আহোঁতে মানে তেল শেষ গ'ল এতিয়া তেল ভৰাই আছে মানে আমাৰ লাইচেঞ্চ নাইতো তোৰ লাইচেঞ্চ নাই ন তো লাইচেঞ্চ নাই যে সেইকাৰণে আমি হাবি পলাই যাব লাগিবতো সেইকাৰণে তেলটো দোকানতে ভৰাই লৈছোঁ তো আপোনালোকে চাই দিব আৰু দেখাই দিম বাকীটো দেই তেলটো ভৰা হৈ গ'ল এতিয়া গৈ আছোঁ আৰু দেখাই আছোঁ এইটো চাওক কি কৰি আছে মানুহ গৈছে না গৰু গৈছে আমি পাই গ'লোঁ নামৰূপ এয়া হ'ল আমাৰ নামৰূপ টাউন মানে সৰু সুৰা টাউন আৰু তো আমি গৈ আছোঁ চাউলুং চুকাফাৰ প্ৰথম ৰাজধানী তাৰমানে তাৰপাছত তালৈকে পাব হ'লে আপোনালোকে এনেকৈ বোকা চুকাই মানে হাবিয়ে জাবিয়ে মাজেদি যাব লাগিব আৰু আমি এইফালে গৈ আছোঁ তিনিটাই মানে উঠি মেলি পানী গৰম কৰি আহিছোঁ আৰু দেই গৈ আছোঁ দেখা আছোঁ চাই মেলি আমি আহি পাই গৈছোঁ চাউলুং চুকাফাৰ ৰাজধানী এই বোকাৰ আলি মাজেদি পাৰ হৈ গৈছোঁ মানে বাইকৰ পৰা নামি মেলি গৈছোঁ আৰু চব তো পাইছোঁ আৰু দেখাই আছোঁ আপোনালোকক আমি আহি পাই গ'লোঁ টিপাম পাহাৰ আমি আহি পাই গ'লোঁ টিপাম পাহাৰ এয়া হ'ল প্ৰথম গেট পাহাৰলৈ উঠি যোৱা এইফালে উঠি যাব লাগিব টিপামখন এতিয়া এনেকুৱা লাগিছে যে মানে বাগানৰ কাৰণে বিখ্যাত হ'ব নেকি এইবিলাক কি লিখা আছে মোৰ মানে নামৰূপৰ ওচৰতে ঘৰটো থাকিলে মানে মই টিপাম আহি পোৱা নাছিলোঁ তাৰমানে এই পাহাৰখন এই ওপৰত মানে কিবা থান দেৱী থান আছে তাৰমানে তো এতিয়া দেৱী থানলৈ গৈ আছোঁ এই খটখটিয়েদি উঠি যাব লাগিব আৰু মোৰ লগৰ কেইজন আহি আছে এইফালে আমাৰ অংকুদা আৰু অশোকদা আমাৰ মানে ভাইটি দেই তেওঁলোকৰ সৰু আৰু লগতে আমাৰ দেৱী দৰ্শন কৰি আহিছে আমাৰ এইজনী ছাগলীয়ে তো আমিও গৈ আছোঁ ছাগলীৰ লগত আমিও দৰ্শন কৰিমগৈ আপোনালোকক দেখাই আছোঁ দেই একদম খটখটিত উঠি ভাগৰ লাগিব আৰু তলৰ পৰা উঠি আহিছোঁ চব বাগান চবফালে বাগান টিপামলৈ আহিলে আপোনালোকৰ লগত ছোৱালী লৈ আহিব দেই মানে উমা কৰি পাৰিব যে তলত সেইকাৰণে লাগিব দেই মানে বেৰি জেগা আছে দেই আমি খটখটিত আহি পাই গ'লোঁ দেৱী থান তো আগতে আছে থানখন তো ইয়াৰ চাওক টিপাম তলৰ লোকেশ্যনটো কি সুন্দৰ তো এয়া মানুহকেইটা আহি আছে এজন ফটো চটো মাৰি আছে আৰু কৈছোঁ আপোনালোকক লগত গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ আহিব জেগা বহুত আছে যিমান পাৰে কৰিব দেই তো ফাইনেলি আহি পাই গ'লে দেৱী থান তো এইখনেই হ'ল থানখন তো আগফালে এইফালে আছে আৰু কিবা এটা আৰু এইজন হ'ল কিং অফ আছাম বহুত ধেমালি কৰিলোঁ বহুত যি কৰিলোঁ এই থানৰ ওচৰত পালোহি তো এই জেগাটো থান এৰিয়া হয় ইয়াত যাতে মানে তেনেকুৱা নকৰে লগত ছোৱালী আনি যিটি মানে নকৰে আৰু তো এনেই ধেমালি কৰিছিলোঁ তো বহুত ভাল জেগা আমাৰ অসমৰ প্ৰথম ৰাজধানী হ'ল এয়া টিপাম তো চাই লওক লোকেশ্যন বহুত সুন্দৰ আপোনালোকে আহিব খুব ভাল লাগিব চাব জেগাবিলাক তো থানডোখৰ চাই মেলি আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ তো এয়া চাওক কি ধুনীয়া লোকেশ্যন এফালে নদী আছে এফালে একদম হাবি ওপৰৰ পৰা চাবলৈ খুব সুন্দৰ লাগে আৰু এইফালে চাওক এইফালে পাহাৰ আছে আপোনালোকে আহিব মানে এতিয়া বাগানবিলাক চব কলম কৰি থোৱা আছেতো এতিয়া বৰ বেছি ভাল দেখা নাই আপোনালোকে আহিব জুন জুলাই মানত আহিব তেতিয়া খুব সুন্দৰ লাগিব মানে বাগানৰ চব পাতবিলাক
ওলাই যাবতো মানে এতিয়া কুঁহিবিলাক ওলাই আছে তো আপোনালোকে আহিব চাব খুব সুন্দৰ লাগিব আজি এনেই আৰু ধেমালিতে ভিডিঅ'টো বনাই দিলোঁ বেয়া চেয়া নাপাব তো এনেকেই এনজয় কৰি আছোঁ অলপমান আৰু কেইদিনমান পাছত আকৌ বাহিৰলৈ কাম কৰিব যাবলগীয়া হ'ব চাগে তো আশা কৰিছিলোঁ আপোনালোকে ছাপোৰ্ট কৰিব বুলি তো ছাপোৰ্ট তেনেকৈ পোৱা নাই তো হাত ভৰি আছে যেতিয়া নেকি তেতিয়াহ'লেতো কৰ্ম কৰি খাব লাগিব না তো আকৌ যাম বুলি ভাবিছোঁ বাহিৰলৈ আৰু আপোনালোকক দেখাই দিম আৰু কি পাৰোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব তো আজিলৈ ইমানেই বাই বাই নেক্সট এটা ভিডিঅ' লগ পাম তো বাই